গৰম ল'লে বহুত নহ'ব দেই। মৰমতে তাৰপিছত আপোনালোকৰ প্ৰেম হৈছে নেকি কেতিয়াবা? এটা প্ৰেম লগা গীত মৰি আছো আৰু ঘূৰে দুবাহুতে এতিয়াৰো পাম নিশুকাবনা ও মোৰ মৰমৰ আপোনালোকে মৰমবিলাক মিছা নেকি? মোৰ মৰমৰ আশা তুলয়ে ৰচা কেতিয়া হবি মোৰে আপুনি গানো নাযায় নেকি মাজৰ ফালে? অ মোৰে এই গানটো আজিলৈকে অসমৰ গোটেই গাইছোঁ মোক সকলোতে ৰাইজে বহুত সঁহাৰি দিছে আৰু বহুত মৰম দিছে। আজি মধ্যমপুৰত ইমানখিনি ৰাইজ আছে, মোক কেনেধৰণে মৰম দিয়ে মই আজি চাম দেই। ইয়াত ল'ৰাবিলাকে বেছিকৈ গান গাব জানে নে ছোৱালীবিলাকে গাব জানে তাকে চাম আজি কম্পিটিশ্যন কৰিম আজি। প্ৰথমে সকলোৱে একেলগে হাত চাপত গাই যাম। এই মানুহখনে বহুত ভাল লাগিব। ইমান চেঁচা হ'লে কেনেকৈ হ'ব? এটা চিঞৰ লাগে গাঁৱকে মাছৰ বঢ়িয়া, এতিয়া ভাল লাগিছে। আকৌ যাম হাত চাপত গাই যাম। মাছৰ ফালে ঠিক আছে, আকৌ এবাৰ সকলোৱে যদি এবাৰ গাই দিয়ে ভাল পাম মই। মোৰ মৰমৰ ভাষা yeah.
বৰ ধুনীয়াকৈ মোৰ লগত সহযোগ কৰিছে কিন্তু মাজৰ ফালে যিসকল বহিছে একদম টোপনি মাৰি মাৰি বহি আছে একেবাৰে আপোনালোকৰ ভোক লাগিছে নেকি লাজ কৰিব নালাগে একেবাৰে ঘৰুৱা ল'ৰা মই এই চাইডৰ ফালে আৰু এইফালে বৰ ধুনীয়াকৈ মাজত লাষ্টৰ ফালে গাইছে নে লাষ্টৰ ফালে গাই আছে কিন্তু মাজৰ ফালে আমাৰ নৱসকল বাইদেউসকল পেহীসকল যিসকল একদম মনে মনে অকল বহিবলৈহে আহিলে আজি আৰু ফূৰ্তি কৰাই দিম গতিকে সকলোৱে সহজ কৰিলে ভালেই হ'ব এটা চিঞৰ হ'ব লাগে আমি গানটো আৰম্ভ কৰিম থেংক ইউ যাম আৰু যিসকলে ৰিলিজ কৰিছিলে তেওঁলোকে মোৰ লগত ষ্টেপটো নাচিবলৈ মই অনুৰোধ জনালোঁ আৰু যদি কোনোবা নাচনি আছে ইয়াতো নাচিব পাৰে আমাৰ লগত Aduh,
মৰমতে তোৰ কৰি আছো মই আৰু তোলে তোৰ দুবাহুতে কেতিয়া নোপাওঁ কিছু পাবলৈ মোৰ সঁচা তোলৈকে বচা কেতিয়া Thank you. আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে আজিলৈকে এই